আজি আমাৰ সৈতে এজন বিশেষ অতিথি আছে হিমাংশু বৰ্মন উৰফে জীবন্ত বিশ্ব শৰ্মা হিমাংশু ডাঙৰীয়া স্বাগতম জনাইছো জীবন্ত বিশ্ব শৰ্মা আজি জীবন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ কথা পাতিম ৰাজনীতি কেনে চলিছে আপোনাৰ ধৰক ৰাজনীতিটোতো আপোনালোকে গম পাই আছে ন বৰ ধুনীয়া এটা গতিত গৈ আছে আমাৰতো আৰু পদুম ফুলৰ পাৰ্টি জানে ন খুব এটা ধুনীয়া এটা গতিত গৈ আছে তো আপোনালোকে যোৱা ইলেকশ্যনৰ গোটেইখিনি দেখিছেই ন কেনেকুৱা ধৰণে গৈ আছে আৰু 2021 চনৰ যিটো বিধানসভা ইলেকশ্যন হ'ব ন তাতেতো সাংঘাতিক ধৰণৰ এটা ৰিজাল্ট পাব যিটো অসমৰ মানুহে ভাবা নাই ধৰক আপোনালোকে সাংবাদিকসকলে যেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে তেনেকুৱা ধৰণৰ আৰু প্ৰশ্নবিলাকৰ প্ৰাসংগিকতাটো নাথাকিব তো আৰু 21ত আপুনি মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে বুলি কথা এটা লৈছে না চক আৰে বাবা খালি মুখ্যমন্ত্ৰী আপোনালোকৰ কিবা বেলেগ প্ৰশ্ন নাথাকে নেকি খালি মুখ্যমন্ত্ৰী আৰে মই ক'ৰবাত যদি যাওঁ মুখ্যমন্ত্ৰী তেনেকুৱা ধৰণৰ কথা নহয় চক মইতো কেবিনেট মন্ত্ৰীৰ কথা ভাবি আছোঁ চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ কথা ভাবি আছোঁ তাত আৰু আজি মুখ্যমন্ত্ৰী এতিয়া মুখ্যমন্ত্ৰীটো মই না মইতো গোটেইখিনি কাম কৰি আছোঁ ন 2 নম্বৰ মন্ত্ৰী বুলি ক'লেও মই কামখিনিতো 1 নম্বৰৰ কৰি আছোঁ চ' তেনেকুৱা ধৰণৰ এনেই প্ৰসংগবিলাক আনিব নাপায় ন সৰ্বাদাকটো মই খুব অন্তৰৰ পৰা ভাল পাওঁ ন মই তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক ইয়াতে নিদিওঁ না বিতৰ্কবিলাক নালাগে না আপোনালোককতো মছলাখিনি লাগে না মছলাখিনি বেলেগত ওলাই ল'ব ঠিক আছে কংগ্ৰেছে কয় যে আৱৰ্জনা মুক্ত হ'ল কংগ্ৰেছ আপুনি অহাৰ পিছত আৰে বাবা এইবিলাকতো গগৈ ডাঙৰীয়াৰ কথা ন গগৈ ডাঙৰীয়া যেনেকুৱা ধৰণৰ কামবিলাক কৰিল ন এতিয়া চাওক আপুনি এটা বস্তু চাওক যোৱাবাৰ ইলেকশ্যনৰ কথাটো চাওক এইটো যিটো ইলেকশ্যন হৈ গ'ল কেইখন আসন পালে তেনেকুৱা এজন মানুহে যদি কয় যে কোনোবা আৱৰ্জনা আৰে মই আৱৰ্জনাই ভাল ন তাত আৱৰ্জনাবিলাকে ভাল ন আৱৰ্জনাবিলাকে যিখিনি কাম কৰি আছে ন সেই কামখিনিতো তেওঁলোকে কৰিব পৰা নাই ন তো এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আজি মই ইয়াতে নকওঁ আপুনি বেলেগ কিবা ডেভেলপমেণ্টৰ কথা সোধক ক'ত কিমান দলং হ'ল সেইটো সোধক বানপানীত মানুহ কেনেকুৱা ধৰণৰ কি ধৰণৰ অৱস্থাত মই বানপানীৰ সাহায্য এইবিলাক কেনেকৈ দিছে ৰাস্তা ঘাটটো চেচ হৈ গৈছে আকৌ বনাব লাগিব এতিয়া আপুনি না চক বানপানীৰ কাৰণে মই যোৱা পৰহি দিনাখন এটা জেগাত গৈ মই নিজে কান্দি আহিছোঁ যেনেকুৱা ধৰণৰ অৱস্থাত আছে আৰু দুৰ্নীতিবিলাকতো জানে অলপ চলপ চলি থাকে ন তেনেকুৱা ধৰণৰ মানুহবিলাকক মই আজি 50খন ত্ৰিপাল দিছে তেওঁলোকে 30খন দি 20খন পকেটত সোমাইছে তেনেকুৱা ধৰণৰ কামবিলাক কৰিব নাপায় মই উপায়ুক্তসকলকো কৈ দিছোঁ যে এনেকুৱা ধৰণৰ আৰু বাবাহঁত তোমালোকে এইবিলাক কামত নালাগিবা মই নিজেই চাই আছোঁ আৰু য'ত যেনেকৈ মানুহখিনিক কাৰোবাৰ ঘৰ ভাঙিছে মই ঘৰৰ পইচাটো দিম কাৰোবাৰ ঘৰ ভাঙা নাই তেওঁ যদি ওলোটাকে যদি কয় যে মোক পইচাটো লাগিব সেই পইচাটো নাপাব তেওঁক আমি জেলত দিম তেনেকুৱা ধৰণৰ মই পদক্ষেপ লৈছোঁ চিণ্ডিকেটৰ কথা খুব পেপাৰে পত্ৰে ওলাই আছে চিণ্ডিকেট দাদা ব্ৰিগেডৰ চিণ্ডিকেট কি দাদা ব্ৰিগেড বুলি যিটো আপোনালোকে কয় ন এইটোতো মোৰ হাঁহি উঠি যায় আৰে কি দাদা ব্ৰিগেডডাল আছে অসমত একোতো চক য'ত চিণ্ডিকেট হৈছে মই তাত বন্ধ কৰিছোঁ ন মাছৰ চিণ্ডিকেটটো বন্ধ কৰা হ'ল কয়লাৰ চিণ্ডিকেটটো বন্ধ কৰা হ'ল এই সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন হৈছে এতিয়া কোনোবাই আজি যিসকল মানুহে চক ইলেকশ্যনত নিজৰ আমানতৰ ধনখিনি ঘূৰাই ল'ব লগা পৰ্যন্ত তেনেকুৱা নিচিনা ঘূৰাই নাপায় তেনেকুৱা মানুহে যদি চিণ্ডিকেটৰ কথা কয় সেইটোতো আৰু কাৰ কথা কৈছে চক মই সেইবিলাক নামবিলাক আৰু নকওঁ চক মই এতিয়া আৰু সেই লেভেলটোত নাই ন তো এনেকুৱা ধৰণৰ প্ৰসংগত মই আৰু কাৰোবাৰ নাম কৈ পেলাই মই তেওঁক পাব্লিচিটি দিব বিচৰা নাই হা ঠিক আছে আৰু সেয়া আছিল জীবন্ত বিশ্ব শৰ্মা এই একেগৰাকী জীবন্ত বিশ্ব শৰ্মাৰ এবাৰ আন এটা ৰূপ দেখিম এখন চিনেমা আহি আছে চিনেমাখন তেওঁ নিজেই আনিছে এখন চিনেমা আহি আছে আপোনাৰ নতুন চিনেমা কাঞ্চনজংঘা আৰু মই এটা সাংঘাতিক ডাইলগ আছে মই এদিন ঋতুস্মিনৰ আগত কৈছোঁ ই লাজ কৰে মই চিধা কওঁ যে পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল বাকীখিনি নোকোৱাই ভাল সেইটো মোক ক'ব নিদিয়ে চেনেলবিলাকে কয় যে বাকীখিনি নোকোৱাই ভাল মই ক'ব বিচাৰোঁ তো সঁচা কথা ন ত' আৰু এইটো চাব খুব ধুনীয়া চিনেমা আৰু মন যায় আপোনাৰ ছেকেণ্ড পাৰ্ট আৰু মই লণ্ডনতো গৈছোঁ সেইদিনা লণ্ডনতো মই কাঞ্চনজংঘাৰ প্ৰচাৰ চলাইছোঁ যদি পৰা মই হলিউডত নেক্সট এখন কিবা ভাল চিনেমা এখন বনাম আৰু এতিয়া বৰ্তমান বানপানীৰ কাৰণে লাগি আছোঁ আৰু যদি
বানপীড়িত ৰাইজৰ কাৰণে মই যিমানখিনি কৰিব পাৰোঁ মোৰ গোটেই কলাগুৰু ফাউণ্ডেশ্যন আছে তেওঁলোকৰ লগতো কথা পাতিছোঁ আৰু ফ্ৰেণ্ডছ ক্লাববিলাকো কৈছোঁ চবে 100 টকাকৈ দিয়ে আৰু তেওঁলোক আগবাঢ়ি আহিছে আৰু এইটো ভাল কথা অসমৰ কাৰণে আৰু জুবিন গাৰ্গে আজিকালি হেনো গান গোৱাতকৈ অভিনয় কৰিহে বেছি ভাল পোৱা হৈছে এইটো এইটো সৰুৰ পৰা এটা টেলেণ্ট আছে সেইবিলাক কথা মই নিজৰ কথা কৈ ভাল নালাগে কিন্তু মই তথাপিতো কৈছোঁ গান কবিতা এইবোৰ বস্তু মই ভাল পাওঁ আৰু পলিটিক্স নকৰিবা বন্ধু বুলি এটা গান লিখিছোঁ মই তাতে মই ঘণ্টা বুলি এটা শব্দ দিছোঁ সেইটো আপোনালোকে লাজ কৰে সেইটো মই চিধা চিধি কওঁ আৰু তাতে অভিনয় মই কৰিছোঁ আৰু অভিনয় কৰি যাম আৰু মই এইবছৰ ভাবিছোঁ বহুত ডাঙৰ এখন চিনেমা কৰিম ডাঙৰ বাজেটৰ কাঞ্চনজংঘাখন ৰিলিজ হোৱাৰ পিছত সেইটো আমি এই কেব লৈ আপুনি বহুত হুলস্থুল কৰিছে হঠাৎ ঠাণ্ডা হৈ গৈছে অলপ এইটো কেবৰ কথাটো আৰু এইটো নাহে যে মানে কাঞ্চনজংঘাৰ কথা পাতক নতুন চিনেমা কেবৰ কথা নকয় কেবৰ আৰু কেবটো মই লাগি আছোঁ আৰু যেতিয়াই কেব আহিব মই আগত থিয় দিম সেইটো মোৰ কমিটমেণ্ট আৰু গোটেই অসমৰ ৰাইজ আছে আৰু গোটেই পলিটিচিয়ানখিনিক কওঁ যে নিজৰ ঘৰৰ ভিতৰত পলিটিক্স কৰিব নালাগে গান এতিয়া জুবিন গাৰ্গ আছে গান নুশুনিলেতো বেয়া হ'ব ন গানটো শুনিবই লাগিব আপুনি কোনটো গান শুনে আপুনি যিটো শুনাই আমাক এতিয়া মোৰ খুব এটা ফেভাৰেট গান এইটো বিহু সেইটো অলপ গাই দিছোঁ জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো মনৰে সৰগ জানো তুমি মোৰ মেনকা জান দূৰণিতে জান তুমি থাকা জান সপোনত হয় জান আমাৰ দেখা জানো জানো সাগৰত কিমান পানী জানো কোনেনো জুখিব জানো তোমালৈ থকা মৰম জানো কোনেনো বুজিব জানা নেজানো দিব জান তোমাৰ অন্তৰত জান কোনে বুজি পাব জান আমাৰ মৰমক জানো জুবিন গাৰ্গৰ এতিয়া আমি হিমাংশু বৰ্মনৰ আচল মাতষাৰ শুনিব বিচাৰিছোঁ আচল মাত কোনটো এতিয়া মোৰ আচল মাত জেনেৰেল সেইটো কিন্তু মাজে মাজে জুবিনটো আহি যায় জেনেৰেল মাতটো কোনটো জেনেৰেল মাতটো আপুনি এনেকৈ খুব সৰুকৈ কথা কওঁ মই আৰু মাজে মাজে কেতিয়াবা কিন্তু এইটো কৰোঁতে কৰোঁতে জুবিন হিমন্ত এইবোৰ সোমাই যায় আৰু তেনেকৈ আৰু আপোনাক খুব ভাল লাগিলে বেছি সময় নলওঁ আৰু এইজন আছে হিমাংশু বৰ্মন জুবিন গাৰ্গ আৰু হিমন্ত বিশ্ব শৰ্মা ইমান ধুনীয়াকৈ মিমিক্ৰি কৰে শুনিলে সঁচা সঁচা লাগে আজি মানে আৰু এটা কথা ক'ব লাগিব দিনটো ভাত খোৱা নাই ৰাতিপুৱা 9টামান বজাত আহিছোঁ নগাঁৱৰ পৰা আৰু ঘূৰি এতিয়ালৈকে পেটত একো পৰা নাই গতিকে ইমান ভইচটো ক্লিয়াৰ নাহিব পাৰে সেইটো ভাত পানী খাই আহিব লাগিছে ভাত পানী খাই আহিলোহেঁতেন নিশ্চয় আৰু সেইজনে হিমাংশু বৰ্মন তেখেতক আমি লগ পাই থাকিম